নমস্কাৰ সকলোকে আজি আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখিছে নহয় ড্ৰেছবিলাকত কেনেকৈ আছোঁ, শুই উঠি ডাইৰেক্ট আহিছোঁ, একদম চাহটো খাইছোঁ কি নাখাইছোঁ আৰু ন, একদম ওলাই আহিলোঁ পথাৰলৈ বুলি। বৰ্তাহঁতৰ ঘৰ আজি মানে ৰোৱা শেষ হ'ব আৰু গতিকে আজি অকণমান ৰুম বুলি ওলাই আহিলোঁ। আৰু দেখিছেই কিমান কেনেকৈ বৰ্তা বাগৰটো চোলা দেই, বৰ্তা চোলা। তাৰপিছত এয়া আমাৰ টিকলি ৰোৱনী ওলাইছে, লগত আমি মানে ওলাইছোঁ দেখি তাইও ওলাইছে। আৰু আজি ভাবিলোঁ সকলোৱে ৰুওঁ আৰু আমাৰ ভিডিঅ'টো চাই থাকিব কেনেকৈ কি কৰোঁ। আমাৰ কালি বৰষুণ দিছিলে, একদম গোটেই পানী হৈ আছে দেখিছে। অকণমান নামি যাওঁ আৰু কিমান পানী হৈ গৈছে, সঁচাকে বহুত পানী হৈ গ'ল ন। ঢল আহি গ'ল আকৌ পাহাৰৰ পৰা নামি আহিছে। মানে পাহাৰটো ওচৰতে আছে দেই, এইটো দেখিছে নহয়। পাহাৰত যদি বৰষুণ সৰহকৈ দিয়ে নহয়, আমাৰ এইফালে গোটেই পানী হৈ যায়। কিন্তু আমাৰ এইফালে পানী হয় কিন্তু এদিন বা দুদিনহে থাকে দেই, মানে এদিনো নাথাকে বুলি ক'ব পাৰি। একদম পাছবেলালৈ এয়া শুকাই একদম খতম হৈ যাব। এয়া আমাৰ ৰোৱনী দেখিছে, আমাৰ ৰোৱনী ঘৰৰ গালি গোটেইগাল ভালকৈ এই দেখিছে এইফালে ৰৈ আছে। পাহাৰত বেছিকৈ বৰষুণ দিয়ে, ঢল আহি গ'লে এইবিলাক ইয়াত পানী আহিছে। এয়া আমাৰ ৰোৱনীয়ে ৰুব হেনো। এয়া আকৌ কিন্তু মই বাওঁহতীয়া দেই, মানে চব কামত বাওঁহাত আহি যায়। কিছুমান ক্ষেত্ৰত আৰু কামবিলাকত আহে, চবতে বাৰু বাওঁহাতখন নাহে। তাৰপৰা কঠীয়াবিলাক গেলি গৈছে দেখিছেনে, তুলি থোৱা থাকিলে মানে গেলি গৈছে। সেইকাৰণে অকণমান ৰুবলৈ বেয়াও হ'ব পাৰে দেই, তথাপিও ৰুওঁ আৰু দেই। কৃষ্ণ ৰাম ৰাম কৃষ্ণ। কি হ'ল এইবোৰ মডাৰ্ণ ৰোৱনী চাহকণ কিন্তু গাখীৰ চাহ লাগিবই আকৌ দেই। এইবোৰ মানে এখন মানে এনেই আৰু নাটকৰ গতে কৈ পেলাই পথাৰত এনেকৈ আৰু জমনি কিবা কিবি কৰি লৈ আৰু জমনি হৈ থাকে। আৰু পথাৰত মানে কি এনেকৈ হাঁহি ধেমালি কৰি ৰুই থাকিলে কেতিয়া ৰোৱা হয় গমেই পোৱা নাযায়, হয় নি বাৰু? সেনেকুৱা এটা থাকিব লাগে বাৰু চবৰে। আৰু এতিয়া আমি সেইটো কাৰণে এনেকৈ গোটেইখিনি ৰুই মেলি একেলগে বোলো অকণমান এনজয় কৰোঁ। ঘৰ মানে ৰোৱনীও নাই পাবলগীয়া, আৰু এতিয়া চব ৰোৱনী উঠিলেও বিশেষকৈ এতিয়া চবেই উঠাৰ পিছত আৰু কিনো আহিব ৰোৱনী। ঘৰৰ গালে গোটেইগাল নামি দিছোঁ বাপেকে, যাই যি হয় হ'ব যা। এয়া মানে আমাৰ জ্যোতি বাই মানে অকল চিঞৰ বাখৰ কৰিয়ে থাকে দেই। এডৰা বৰ্তমান হৈছে আৰু সেইবোৰ আগতেই ৰোৱা হ'ল। এইখিনি মানে বাম আছিলে, সেইটো কাৰণে ৰোৱা হোৱা নাছিলে, পানীও নাছিলে। আমাৰ ভিডিঅ'টো চাইছিলেনে বাৰু সেইদিনাখন দিয়া? চাইছিলেনে কৈ দিব দেই, কমেণ্ট কৰি জনাব। টিকলিয়ে সুধিয়ে থাকে আমাৰ ভিডিঅ'টো বাৰু সি কিমানে চালে, কি কৰিলে, আমাৰ ছাবস্ক্ৰাইব নকৰে নেকি বাৰু, এনেকৈ কৈছে। চবেই ক'ব মই ওলাইছোঁ নে, ইজনীয়ে ক'ব মই ওলাইছোঁ নে। এয়া এইফালে দেখিছেনে ৰোৱনী ষ্টাইল কৰিছে, লিপষ্টিক আৰু কাজলখন বাকী থাকিলে আৰু আমাৰ লিখি ৰাতিপুৱা একদম নেচাৰেল একদম বিউটি ন। আমি নেচাৰেল বিউটি, আমাৰ মুখত একো নাই। আমি শুই দিছোঁ, মুখ ধুইছোঁ, ডাইৰেক্ট আহিছোঁ। এইবোৰ লিখাকে আমি মানে কি ৰ'দৰ পৰা আমি মানুহ এতিয়া 7টা বাজিলে, তাৰপিছত আহিছে আমি মানে ফ্ৰেছ ৰোৱনী আৰু বঢ়িয়া।
হা জাপিটো মূৰত লৈ কৰি ধন্যবাদ বোলে আমাৰ হেৰিয়ে গাব এইবাৰ বাদল বৰসা বিজুলি পানী আকৌ এফালে গায়িকা এজনী আছে আকৌ গায়িকা আছো নগা গায়িকা অলপ পাছত আমাক চাহটো আনে নে নানে নে আমি বহুত দেৰি ৰুলো এডৰা ৰুই হৈ গ'ল তাৰপিছত চাহ আনিব লাগে আৰু চাহ এতিয়ালৈকে পোৱাহি নাই চাহ কি আনে আকৌ ভাবি আছোঁ তাকে এইফালে পুৰি বনাবগৈ বোলে পুৰি বনাবলৈ গ'লে বোলে হেৰি যাব লাগিব হেল্পাৰ হিচাপে তাৰপিছত আমি নাযাওঁ পথাৰতে থাকিম ন মই নগ'লেও হ'ব চাগে আজি আমাৰ পুৰবীয়ে এইটো মানে দায়িত্বটো ভাৰ লৈছে আৰু ন এইটো হেৰি ফূৰ্তি মানে নেপাব আজি অঁ নেপাব ক'ৰ পৰা যে বগলী জাক আহিলে আৰু এনেদৰে ট্ৰেক্টৰ বাই হাল বাই আছে আৰু গোটেই জাক এনেদৰে পৰি বগাকৈ বগলী বহলাই বহিছে আমি জোনাকী মন আমি জোনাকী মন আমি তিনিডৰা ৰুই হৈ গ'ল কিন্তু চাহ নাপালেহি এই মাত্ৰ পাইছেহি দেই এয়া চাহ আনিছেগৈ আৰু খাই লওঁগৈ লগতে ৰোৱনী আহিছে বাৰু আৰু দুজনী বাঢ়িলে দুগৰাকী বাঢ়িলে ৰোৱনী আজি যিহেতু মানে খেতি উঠা চাহ নহয় ৰহিহে আনিছোঁ দেই এয়া চাওঁ কি আনিছা তুমি ৰহি আনিছে বাৰু খাই লওঁ ৰহিকে খাই লওঁ আৰু ঠাণ্ডা পৰি থাকিব ন গাটো শীতল হৈ থাকিব এয়া হেৰি কি খাইছা চাহৰ লগত এয়া বোলে ৰহি নাখায় চাহকাপ চাহ পৰঠা খাইছোঁ মই অঁ লোকেল পৰঠা ভালে লাগিছে অৱশেষত আমি চাহকাপ পালোঁ যিহেতু পথাৰত থাকিলে কি খাওঁ কি নাখাওঁ লাগি থাকে আৰু ঘৰৰ ফালৰ পৰা মানুহ আহিছে নি পাছফালে চাই থকা হয় আৰু চাহ আনিছে নি বা কিবা খোৱা বস্তু আনিছে নেকি ক'ল্ড ড্ৰিংকছ আনিছে নেকি সেয়া এনেকৈ এতিয়া বৰ্তমান চাহ কাপ আনিছে আৰু ভাল লাগিছে সঁচাকৈ এতিয়া খাম বুলি আপোনালোকৰ কেনেকুৱা লাগে জনাব আপোনালোকৰ ইচ্ছা মানে কেনেকুৱা হয় পথাৰত থাকিলে চাহকণ নাপালে কেনেকুৱা লাগে আৰু চাহকণ পালে কেনেকুৱা লাগে আমি কিন্তু চাহকণ পালে আমাৰ একদম বহুত ভাল লাগে দেই একদম চাহকণ আনিলে ৰহিও নাই দেখি দেখিছেনে একদম কেনেকৈ দৈ আহিছে মা এইটো দে বাতি অঁ এয়া চব একদম এনেকৈ বহি লাইন পাতি ল'লে আৰু আমি বহা নাই দে নাই বহা লৈছোঁ আৰু এইখিনিতে থওঁ বোলে আকৌ আমি কঠীয়া তুলিব লাগে আমাৰ পোৱালীকেইজনীক লগাই দিছে দেখিছেনে সেইগাল গ'ল ময়ো যাওঁ কঠীয়া তুলিবলৈ ৰুলোঁ এই হাতৰ অৱস্থা দেখিছেনে কি হৈ আছে আৰু মই নাজানো গোটেইখন বেয়া হৈ আছে অৱস্থা গৈ আছোঁ এয়া চিঞৰ বাখৰ কৰি নাথাকিবি দেই মোৰ লগত এই টিকলিজনী মানে আনি তাই মোৰ লগতে কাজিয়াই লাগি থাকিব বিচাৰে মানে একদম মুখখন দেখিছেনে কিমান একদম চোকা গম পাইছে আপোনালোকে ভিডিঅ'বিলাকত তাইৰ মুখখন কিমান চোকা বাইদেউ আকৌ আমি ৰোৱা পাছৰ পৰা আকৌ এতিয়া কঠীয়াত আমাক লগাই দিছে ন মানে আমাক ইমান কষ্ট দিছে এই এয়া পানীও হৈ গৈছে তুলিবলৈ বেয়া হৈ গৈছে ইয়াত ভৰিত মাৰিব নাজানে তো হাততে মাৰিছে কি এনেকৈ মাৰি পুতি লোৱা হৈছে আৰু চা হেপী মুখখন দেখা আকৌ মুখখন তাৰ মুখখন নেদেখায় পাৰিছা আকৌ ন আছে নি তোমাৰ গাত আছে নি অঁ এতিয়া অকণমান মানে সাজ অকণ খালে বেছিকৈ ফক আছে দেই আমাৰ জয়মতী তেজ আছে মূলা কাপোৰ তেজ আছে এনেই আমি ময়ো আৰম্ভ কৰি দিছোঁ এইবোৰ বোকাহে আহিছে দেখোন গোটেইখন আচলতে কি জানে মই সঁচা কথা ক'বলৈ গ'লে ভৰিত এনেকৈ মাৰিব নাজানো দুপা
লাগে সেইটো কাৰণে মাৰিকে লওঁ দেই উপায় নাই মাৰি লৈ আৰু মাৰিতে মাৰো আৰু যিমান পাৰোঁ বোকাখিনি মোৰ গাত পৰিছে লগতে এয়া আমি পথাৰত অকণমান ফূৰ্তিও কৰিলোঁ বোকা সানি আৰু ফূৰ্তি নকৰিলে আচলতে মনটোও ভাল নালাগে এনেদৰে আমি সদায় কৰোঁ প্ৰত্যেক বছৰে অকণমান সেয়াই আৰু এনেকৈয়ে চলি যায় আমাৰ ৰোৱাটো এয়া আমি বোকা লোৱাৰ পিছত অলপ পুখুৰীত জাপ দিলোঁ পুখুৰীত জাপ দি এনেদৰে সকলোৱে বোকাখিনি গাঁৱৰ পৰা জোৱাই ল'লোঁ আৰু সকলোৰে বোকাখিনি গাঁৱৰ পৰা এনেদৰে যোৱাৰ পিছত মানে সাঁতোৰাও হ'ল দেই আৰু এইকেইটা দিন আমাৰ সঁচাকৈয়ে মানে খুব ভাল লগা দিন আৰু আমাৰ কাৰণে বিশেষকৈ ৰুই শেষ হোৱাৰ পিছত আৰু এনেদৰে আমি গা পা ধুই সকলোৱে ঘৰা ঘৰি গ'লোঁ আৰু গৈ আৰু সকলোৱে ৰেষ্ট ল'লোঁ অলপ শেষত মই ঘৰত এনেদৰে ৰেষ্ট লৈ নিজৰ মুখখনকে অলপ চাই ল'লোঁ কেমেৰাটো অন কৰি আৰু যদিহে আমাৰ ভিডিঅ'টো সঁচাকৈ ভাল পাইছে তেনেহ'লে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ